कैसे मैं बताऊं तुझे कैसा मेरा हाल है মোক অলপ হেল্প লাগিছিলে হেল্প ক'ৰবাত যাবা নেকি গাড়ী নাই এতিয়া ৰাতি ৰাস্তাত অকলে অকলে আন্ধাৰ মুন্ধাৰ এনেকৈ গৈ আছোঁ ইচ ইমান আন্ধাৰ এইটো ৰাস্তাটো একদম মানে বহুত চংচান এপিনে আগৰ পৰা আহি আছোঁ মই এতিয়া এই ৰাস্তাটোত অলপ ভয় লাগে বহুত পিকআপ চাইছিলোঁ মানে মানুহ ৰখাইছিলোঁ কোনো নৰখে এইটো ৰাস্তা এতিয়া বহুত দূৰলৈকে একোৱে নাথাকে না একদম গোটেই সেই আগৰ পৰা এইটো বহুত 8 কিলোমিটাৰ 10 কিলোমিটাৰ এইটো গোটেই ৰাস্তাত একোৱে নাথাকে আপুনি ক'ত যাব অলপ হেল্প কৰি দিয়ক ঠিক আছে তুমি ক'ত যাবা মই মেইন ৰোড যাব লাগে মেইন ৰোড ইচ উঠা 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 ঠিক আছে থেংক ইউ থেংক ইউ থেংক ইউ মই মানে এনেকৈ মানুহ চানুহ পালে ৰাস্তাত উঠাই কৰি লৈ আহোঁ হয় এনেকুৱা কাম কৰিলে বহুত ভাল দেই মই উঠাওঁ মানে ধৰি লওক মানুহ ৰাস্তাত গৈ থাকিলে যোনেই নহওক উঠাই কৰি লৈ আহোঁ মানে খোজকাঢ়ি আহি থকা মানুহ পালে মই এনেকৈ মানুহক কিন্তু হেল্প কৰিব লাগে সদায় সেই এনে বেলেগ মানুহক হাত দিব লাগিছিলে না মই বহুত মানুহক দিছিলোঁ কিন্তু মানুহ নৰখে ইমান দূৰৰ পৰা মই আহিছোঁ এতিয়া এইখিনি ইমান দূৰ খোজকাঢ়ি আহিছা একদম বহুত দূৰৰ পৰা 2-3 কিলোমিটাৰমান খোজকাঢ়ি আহিছোঁ চালা আজিকালি মানে পৃথিৱীখনত ভাল মানুহ নাই বুজিছা তুমি এইটো দেখিছা নহয় কিমান আন্ধাৰ হয় এইখিনিত বহুত বেয়া আগতে শুনিছোঁ ইয়াত বোলে বাঘো ওলাইছিলে ইয়াত ভয় লাগে ৰাতি অকলে আহিব মানুহক কমচে কম ৰখাব লাগে তুমি হাত দিব লাগে ৰখিব না কিন্তু নৰখায় মানুহে আজিকালি ভাল মানুহ নাই বুজিছা পৃথিৱীখনত কি ক'বা বহুতক ৰখাইছিলোঁ বহুত কাৰ 2 হুইলাৰ 4 হুইলাৰ চবকে ৰখাইছিলোঁ কিন্তু কোনো নৰখায় আজিকালি মানুহবিলাক চব এনেকুৱা বুজিছা স্বাৰ্থপৰ এতিয়া ইমান আন্ধাৰ ৰাস্তা তেনেকৈ অকলে অকলে খোজকাঢ়ি ক'ৰ পৰা আহি আছা কামৰ পৰা আহি আছা নেকি মই এতিয়া কামৰ পৰা আহি আছোঁ চাইকেল টাইকেল এখন লৈ ল'বা চাইকেল মানে গাড়ীয়ে আছিলে কি কয় গাড়ীখন আজি আহিব পৰা নাই আচ্ছা এনেকৈ সদায় খোজকাঢ়ি আহিবলগীয়া হ'লেতো বহুত প্ৰব্লেম হ'ব এনেকুৱা ৰাস্তাত খোজকাঢ়ি আহিবৰ কাৰণে বহুত ভয় লাগে তোমাৰ ৰুম ক'ত আছে ৰুম বহুত বেয়া ঠিক আছে নহ'লে মই ৰুমতে ড্ৰপ কৰি আহোঁ নেকি ঠিক আছে যদি গৈ আহিবলৈ পাই ৰুমলৈ কোনফালে যাব লাগিব মোৰ ৰুম এতিয়া ৰাইট চাইড ল'ব লাগিব আগৰ পৰা ৰাইট ল'ব লাগিব কোনফালে যাব লাগিব তোমাৰ ৰুমলৈ এতিয়া আপোনাৰ লেফ্ট চাইড আগৰ পৰা ফাৰ্ষ্ট লেফ্ট ছেকেণ্ড লেফ্ট ফাৰ্ষ্ট লেফ্ট আপুনি যে এনেকৈ সহায় কৰিছে কিন্তু বহুত ভাল লাগিছে নাই মানুহক এনেকৈ ৰাস্তাত পালে লৈ আহিব লাগে না কোনোবা কিবা ইমাৰ্জেঞ্চি কামৰ কাৰণেও যাই থাকিব পাৰে কোনোবা ঘৰলৈ যাব পাৰে মই সদায় এই ৰাস্তাটোত আহোঁ দিনত হওক এইটো বিল্ডিং নে কি ৰুম এইপিনে এইটো এপাৰ্টমেণ্টটো ইয়াতে আৰু আমাৰ এই আগত আছে নেকি ইয়াতে আগতে আছে এইটো বিল্ডিং এইটো নহয় আগৰ বিল্ডিংটো এইটো বিল্ডিং নেকি এইটোৱে বিল্ডিং মোৰ ইয়াতে ৰুম ইমান ৰুম মই খোজকাঢ়ি আহিব লাগে থেংক ইউ দেই থেংক ইউ ঠিক আছে হ'ব দিয়া তুমি গৈ থাকা মই যাওঁ গৈ থাকা তুমি আহিছোঁ হা গাইছ এই ল'ৰা এটাক লগ পালোঁ ৰাস্তাতে তাক হেল্প কৰি দিলোঁ অলপমান ক'ৰবাৰ পৰা আহি আছিলে জংঘলত তাক নমাই পেলাই থৈ আহিলোঁ মই ৰাস্তাত যিটো জংঘলীয়া ৰাস্তাত মানে আহি আছিলে ল'ৰাজন তো গাইছ মই ল'ৰাজনক নমাই পেলাই থৈ আহিলোঁ বৰ্তমান ঘৰত নি পেলাই থৈ আহিলোঁ যিখিনি ৰাস্তাত মানে আহি আছে ল'ৰাজন মানে জংঘল আৰু আগতে এইখিনিতে শুনিছোঁ যে বাঘো ওলাইছে মানে কি ক'ম মানে জংঘল আছিলে আৰু ল'ৰাজন খোজকাঢ়ি আহি আছে হয়তো ক'ৰবাত ডিউটিত যাব পাৰে এনেকুৱা সম্ভৱ হ'ব নিজৰ কাম কৰি পেলাই আহি আছে যিহেতু 8টা বাজিছে 8টাত চাগে ডিউটি চুটি কৰি পেলাই ঘৰলৈ আহি আছে তেখেত তো একেবাৰে নি পেলাই ৰুমতে থৈ আহিলোঁ নিজৰে অসমীয়া মানুহ হেল্প কৰিব লাগে মানুহক ৰাস্তা ঘাটে পালে সদায় হেল্প কৰিব আপোনালোকে যোনে য'তে নাপায় কিয় ৰাস্তা ঘাটে পালে অলপমান হেল্প কৰিব দেই